বৰহাট বৰুৱাচালি মৌজাৰ সমবায় সমিতিৰ গুদামগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন। অসম বিধানসভা সমষ্টি সোণাৰী বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত চৰাইদেউ জিলাৰ বৰহাট সমবায় সমিতি গুদামঘৰৰ আধাৰশিলা স্থাপন কৰা হয়। এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক বিজেপিৰ বহুকেইজন বিশিষ্ট নেতৃত্বৰ লগতে স্থানীয় ৰাইজ আৰু সমবায় সমিতিৰ সভাপতি বিশ্বজিৎ বৰগোহাঁয়ে আগধৰা এই সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰদেৱে বিধায়ক পুঁজি আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ নিজ নিজ বিভাগৰ পৰা পুঁজি মোকলাই দি গুদামগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন যে অঞ্চলটোৰ উন্নত বাট মুকলি কৰে। বৰহাটৰ পৰা খগেশ্বৰ বাঢ়ৈৰ ৰিপৰ্ট, নিয়মীয়া সংবাদ 24। নমস্কাৰ। বৰুৱাচালি মৌজাৰ সমবায় সমিতিৰ গুদামগৃহ নিৰ্মাণৰ কাৰণে সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই 5 লাখ টকা বহু দিনৰ আগতে দিয়াৰ কথা কৈছিল, কিন্তু আজি ইতিমধ্যে আধাৰশিলা অনুষ্ঠান আমি আৰম্ভ কৰিলোঁ 5 লাখ টকাৰ। ইয়াৰ আগতে সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াই 5 লাখ টকা আমাক দিছিল। আজি 10 লাখ টকা আমি চৰকাৰৰ ঘৰৰ পৰা পাইছোঁ। লগতে সাপেখাতী ব্লকৰ সন্মানীয় সভাপতি বিপ্লৱ বৰুৱা ডাঙৰীয়াই টকা 5 লাখ দিয়াৰ কথা ঘোষণা কৰিছে সমবায় সমিতি কাৰ্যালয় নিৰ্মাণৰ কাৰণে। তেখেতসকলক আমি আজি আপোনাৰ মিডিয়াৰ যোগেদি ধন্যবাদ জনাইছোঁ, যাতে অনাগত ভৱিষ্যতৰ দিনত আপোনালোকৰ সহযোগিতাৰ মাজেৰে আমি যাতে কাম কৰিবলৈ আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। ধন্যবাদ।